bot pamasuya ansu kasul golan amne sobong kupeke নমস্কাৰ খুদীবৃন্দ আজি আমি আলোচনা কৰিম অসমৰ মিচিং জনগোষ্ঠীৰ কৃষিজীৱী উৎসৱ আলি আই লৃগাং বন্ধুসকল পূৰ্বৰ আলি আই লৃগাং আৰু বৰ্তমান আলি আই লৃগাং উদযাপন ৰীতি-নীতি বা নীতি নিয়মত কি পৰিৱৰ্তন হোৱা দেখা যায় অথবা লৃগাঙৰ কোনবোৰ নিয়ম বৰ্তমান লুপ্ত হোৱাৰ দিশে এনে বহু প্ৰশ্নৰ উত্তৰ বিচাৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে অনুগ্ৰহ কৰি এই চেনেলটি সাবস্ক্ৰাইব কৰি দিব আৰু আজি প্ৰশ্নৰ হিতানত থকা প্ৰশ্নটো হ'ল পূৰ্বতে মিচিং বাহনে কেবাঙক কি নামেৰে নামকৰণ কৰা হৈছিল আৰু উত্তৰটো তলৰ কমেণ্টত টাইপ কৰি জনাব আলি আই লৃগাং আলি আই লৃগাং এই বসন্ত উৎসৱটি প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত পালন কৰা হয় প্ৰথম অৱস্থাত ফাগুন চত বা বহাগ মাহৰ কোনোবা এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও 1956 চনৰ মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙৰ সিদ্ধান্ত মৰ্মে ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱটো পালন কৰি আহিছে মিচিং ভাষাত আলি মানে শস্যৰ বীজ আই মানে ফল আৰু লৃগাং মানে সিঁচিবলৈ আৰম্ভ কৰা অৰ্থাৎ আলি আই লৃগাং মানে শস্য সিঁচাৰ প্ৰথম দিন পূৰ্বতে আলি আই লৃগাং উৎসৱ 5 দিনীয়াকৈ পালন কৰা হৈছিল প্ৰথম দিনা ৰীতি-নীতি অনুসৰি শস্য সিঁচা হয় পথাৰৰ পূব দিশৰ এটা কোণৰ প্ৰায় 3 বা 4 ফুট বহল আৰু 3 বা 4 ফুট দীঘল ঠাই টুকুৰা চাফ-চিকুণ কৰা হয় পুৱাতে ঘৰৰ গৃহস্থই ইগিনত লৃগাঙৰ বাবে লাগতিয়াল বস্তু যেনে বৰ আপং পুৰাং আদা আহুধানৰ বীজ কপা পিৰ কপাহী সূতা কাঠ আলু পাতত দিয়া মাছ চাকি তেল আদি ভৰাই পথাৰলৈ যায় যোৱাৰ পূৰ্বে জুহালত নিৰ্দিষ্ট নিয়মেৰে গৃহৰক্ষক ডাঙৰীয়া পূৰ্বপুৰুষসকলক সাক্ষী হিচাপে লৈ শস্য সিঁচাৰ শুভ কাৰ্যত সফলতাৰ আশীষ কামনা কৰে খেতি পথাৰত নিৰ্দিষ্ট ঠাইডোখৰত মেগেলা বা পিৰ গছবোৰ পুতি দিয়া হয় আৰু কপাহী সূতাৰে মেৰিয়াই তৈয়াৰ কৰা বেদীত চাকি গছি জ্বলাই পুৰাং আপং মাছ আদি খাদ্য সামগ্ৰীবোৰ আগবঢ়াই দিয়ে তাৰ পাছত সোঁহাতত আহুধানৰ সঁচ এমুঠি লৈ কৃষকজনে পূৰ্বপুৰুষ চেদি মেল আৰাধ্য দেৱ-দেৱী দনি পল কাচিং কাৰ্তাকক সাক্ষী কৰি ধৰিত্ৰী শস্য শ্যামলা হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনাই বীজ সিঁচে এই উৎসৱৰ প্ৰায় 15-20 দিনৰ আগতে কিৰু অৰ্থাৎ সমূহীয়াকৈ গাঁৱৰ ৰাইজে চিকাৰ কৰি অনা মাংস শুকুৱাই সেই বিশেষ দিনটোৰ বাবে সংৰক্ষণ কৰি ৰখাৰ নিয়ম আছিল অৱশ্যে বহুতো কাৰণত এই চিকাৰৰ নিয়ম বৰ্তমান লুপ্ত হ'ল ইয়াৰ উপৰিও আপং আৰু পুৰাং আপিন প্ৰস্তুতৰ বাবে লাগতিয়াল সামগ্ৰীসমূহ যোগাৰ কৰে লগতে ৰাইজে মিলি নদী বিল আদিত মাছ মাৰি শুকান কৰি লয় আৰু লৃগাঙৰ দিনা মচান খোৱাটো মিচিংসকলৰ পৰম্পৰা নীতি বয়ন শিল্পত মিচিং তিৰোতাসকল অতি পাকৈত লৃগাং উৎসৱত পিন্ধিব পৰাকৈ ছোৱালীবোৰে লোভনীয় প্ৰকৃতিৰ কামিকেৰে মচাং এগে ৰিদি গাছেন গেৰ ডুমৰ বা মনৰ আপোনজনক মৰমৰ উপহাৰ দিবৰ বাবে ৰংচঙীয়া নিবুগালুক আদি সাজি উলিয়াবলৈ চেষ্টা কৰে আলি আই লৃগাঙৰ দিনা মাংগলিক প্ৰথাৰে প্ৰত্যেক ঘৰৰ মুখীয়াজনে লিখত সম্পাদন কৰে আৰু ভোজ-ভাতৰ পিছত ল'ৰা বুঢ়া ডেকা গাভৰু সকলোৱে উলহ মালহেৰে অংশ লোৱা নৃত্যক পাকচ নাম বা গুমৰাগ বুলি কোৱা হয় এই উৎসৱত পৰিৱেশন কৰা গীতক লৃগাং নৃত্যম নামেৰে জনা যায় লোকবিশ্বাস অনুসৰি এই নৃত্য নকৰিলে ধানৰ গজালিত ঠন্দৰি নুঠে থোক লেৰেলি যায় বা পোক পতংগই ক্ষতি সাধন কৰে শস্য সিঁচাৰ 3 দিনৰ পিছত ৰীতি-নীতি মতে মাটি নখন্দা বাঁহ বেত খেৰ খাগৰি নকটা ভজা পোৰা নোখোৱা আদি বাধা নিষেধবোৰ ভঙা হয় মিচিংসকলে বিশ্বাস কৰে যে দেৱতাক নাচ গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহ'ব তেতিয়া শস্যৰ উৎপাদন নহ'ব সেয়েহে তেওঁলোকে নৃত্য গীতৰ মাজেৰে পৃথিৱীক সন্মান প্ৰদৰ্শন কৰে
kang kandagam na botta pamasuyo Ansu kasul kugolang nam amni sobong kupeke